সঁচাকে লাগে ও ভাই ভাই ও কোনিবা আহিল আও ও কোনি হাত নাই এ আমি পেহি নাই নেকি আমাক চিনি বনাই বেয়া ও চিনি মানে মই ভালকে বনাই ৰবা আমাৰে তেওঁৰে কোনবা হ'ব হয় না দে আহা ভিতৰতে আহা আছে না পেহি আছে ৰবা ক'ত আছে ঘৰত দেখিনে আছে ৰবা ভিতৰত দেখিন কিবা কাম কৰি আছে নেকি দিয়া বহাচোন নাওক মাতি দিব দে ভাই তে মই মাতো দে ভালকে বহিবা লাহে লাহে দে মই আহিছোঁ ৰবা আজি কি মনত পৰিলে তহঁতৰ পেহিৰে গেলি মনততো সদায় পৰে পেহি কিন্তু এই আজিকালি কামত যি ব্যস্ততা জানই দেখো সেইকাৰণে আহা নহয় দিয়া হৈ দে কথাটো হ'ল ও ভাই ঘৰৰ দিন ভাল না আছো দে ভালে তহঁতৰ ঘৰত ভাল না ভালে দে আমাৰ বাৰে বাৰে ফেন খান কোনি দে আই ও বেয়া ফেন বন্ধ হৈ লাইটটো বন্ধ মই লাইটটো বন্ধ হ'ল দে লাইটটো দিছোঁ দে ফেনখন কিয় বন্ধ কৰিলে ভাই গৰমত ফেন খান কি যি বিল বাপ্পা তই দুনিয়াৰ বিল উঠে এই বিষ্ণি নাই নেকি ঘৰত বিষ্ণিখন আনি দিব লাগিছিল বিচকা পাৰিলে হয় মইতো এখন দিয়ে কাম চলাওঁ সদায় এন্ধকো চলাব পাৰিলে হয় আপোনাৰো গোটাই লাজ চাজ নাইয়ে অলপ দে বং তহঁতে মই চাহ বনাওঁ দে আজি কিন্তু তহঁতে ভাত তাত নাখাওঁকে নাচবি এ আকৌ নহয় দে খাই যাবি তহঁতে বহুত দিনৰ মূৰত আহিছা এই আই দেখোন বৰ ব্যস্ত মানুহ ভাতনো ক'ত খাব হা তাকেতো নাখাওঁতে ভাল নেকি আজি চাহ অলপ হ'লেও খাই যা তহঁতে চাহ খাব পাৰি পাপাত নাই নাই ঘৰৰ পৰা আহোঁতে চাহ তাহ খাই আহিছিলে না ও বেয়া চাহ খাই আহিছিলোঁ চাহ খাই আহিছ তেতিয়াহ'লে ইয়াতে চাহ নাখালেও হয় নেকি আজিকালি চাহ তাহ খাব নালাগে বাবা চাহ খালে বৰ গেষ্টিক নাখাওঁতে ভাল মই আজিকালি দিনটোত নাখাওঁৱেই দিয়া কি কৰিবা নাই যোৱাই ভাল নেকি ও বেয়া পেহীক ক'ব আমি যোৱা বুলি হ'ব যা কম যা হ'ব যা ঐ খুব গেল ঐ হা কিবা বোলে কাম ওলছি ব্যস্ত মানুহ না গেল ঘৰত হৈ দিয়কচোন শুনছি না আজি মোহনক আমাৰ তাত ভাত খাবা কৈ নাই এতিয়া সি আমাৰ ঘৰত বহুত দিন আহাও নাই হয় নেকি দে হ'ব দে মই কৈ আহিম দে মোক একেলগে বজাৰ কৰা মোনাখনো দে মই বজাৰ কৰিলোঁ একেলগে দে দে ৰ'বতে মোনাখন মই আনি দি আছোঁ ধৰক মোনাখন লগ লৈ আহোঁতে আহা তোমালোকক চিনিও পোৱা নাই আহাচোন ভিতৰলৈকে আহা বহা ইয়াতে হ'ব দিয়ক কিয় বা আহিলা এতিয়া কথাটো কচোন 20 তাৰিখে আমাৰ খুড়াৰ বিয়া গতিকে আপুনি পেণ্ডেলটো ৰাখিব পাৰিব নেকি 20 তাৰিখে মোৰো পিছে ভাড়া পৰা নাই যদি আৰু মানে ধৰাচোন মোৰো ক্ৰাইটেৰিয়াৰ লগত যদি মিলে তেনেহ'লে বাৰু ভাড়াটো ৰাখিব পাৰিম কথা নাই মিলি ল'ব আৰু আপুনি চাওকচোন আপোনাৰ মই যাই চাব লাগিব তোমাৰ লগত তাতে যাই কিনে তোমাৰ লগত জাগাখিনি বা হেৰিখিনি চাব লাগিব চাই কিনে মই তোমাৰ লগত মানে জনাব পাৰিম এনে আমাক বেছি নালাগে অলপ কম খৰচতে লাগে সেইকাৰণে আপোনাৰ তাতে আহিলোঁ নাই এইটো আৰু কম খৰচত মানে তোমালোকে যিমানখিনিতে আনিব পৰা সিমানখিনিত লাগি মই পেণ্ডেলটো দিম ঠিক আছে দাদা আপুনি একদিন যাব আমাৰ জাগাখিনিও চাওক তেতিয়া কেনেকৈ কি আপোনাৰ মিলে না পইচাটো আমিও কম খৰচত বেছিয়ে আপোনাৰ তাতে আহিছিলোঁ যাব পাৰিম বাৰু য'ত কোনো কথা নাই কিন্তু তোমাৰ ঘৰটো বা ক'ত মই চিনি নাপাওঁ নহয় আপোনাক এড্ৰেছটোৱে একো নাই ন ৰিটেইল পৰা আমাৰ বাণীগুচিত ঘৰ দাদা এই বাণীগুচিৰ মেইন চকৰ পৰা অলপ যাই পেলাই ইয়াতে আগষ্ট কৰা আমাৰ পেহী এটাকো বিয়া দিছোঁ তো চিনিব পাই না নাপে ৰঙলা পেহী
এতিয়া কোনোবা পেহীৰ নামটো ক'লে মই চিনি নাপাওঁ বাৰু দেচোন আগৰ চকত যাতে, কিন্তু পেহাৰ নামটো বুলি চিনি পাব লাগে যদি আমাৰ ওচৰতে হয়। পেহাৰ নামটো যোগেন মহন্ত, চিনি পাইনে? বাপৰে, আচল মানুহটোৱে তোমাৰ পেহা? বাপৰে, সেই মানুহটোৱে আখান তামোল কিনি ৰুকি ৰুকি 10-12 লৈকে খায় হা? হৈ দিয়ক দাদা, সেইদিনা পেহীৰ ঘৰত বহুত দিনৰ মূৰত গেলো। পেহাই চাহ দিবা আৰু পানী খুৱাই আছি হে। পানী গিলাচো দিবা নোখোজে। কি চিপৰীয়া মানুহ। তোমালোকৰ তাৰমানে সেই চিপৰা বেচেৰাৰ পাল্লাত পৰি পাইছ? দাদা বাৰু ঠিক আছে, আপুনি একদিন যাব সোনকালে, একবাৰ জাগাটো চাই আহক। বতৰ পাতিও ভাল নহয় আজিকালি, আমি এতিয়া উঠি দিওঁ আৰু। যোৱাতে এটা কাম কৰিম, যোৱাতে মই পৰহি যাই কিনে তোমালোকৰ জাগাখিনি চাই আহিম। যোৱা। ঠিক আছে দিয়ক দাদা, আমি উঠি দিওঁ। যোৱা। ভাল লাগছে দিন মাৰি। কোনে মুচি এনেকে পলিং বেলো বজাব নাজানে। ঐ মোহন, বহি ভাল লাগছি। ডানলপ না? ঐ মোৰ কিবা কৰো না ভাবি লিখছানে? অচক না হে বহি যা। বাকি পুরা क्या भाईला प्रभु ছুটি দিন ভাতা হে আপনার এখন এ পাচ্ছি গোটাই ফাটা নাই নহয়। হলিও আপনি এখন ধুতি কিনব নরে নেকি? নতুন ধুতি এখন 10 বছৰ কিনছো। দাও ঠিকে আছে দাও, কি কম আর আপনার। ও কিয়া মানে ও খুইরেৰে তো ভাত খাওয়া মাতছি আজি। কি কয় সঁচাই? হয় নেকি? আপনিও যে ভাত খাওয়া মাতব মই ভাবাই নিছিলো হে। বাবা তো মই দুনিয়াৰ মানুহক ভাত খাবা মাতো, এটা মানুহ ভাত খাবা মাততা নৰো নেকি? হয় নেকি? দক যদি মাতছিয়ে যাতে যাম দক। কেইটানো? আজি যাবি দিপৰীয়া গেলে হ'ব যা। দক দিপৰীয়াই যাবি। ঠিক আছে দক। কিবা তামোল চামোল নোখোৱা নেকি? তামোল মানে চাহে খাব ৰ'ব। চাহে খাব ৰ'ব। চাহ খুৱাবি? খাব ৰ'ব। চাহ মই এতিয়া নোখোৱা, চাহ খাব ৰ'ব। হেৰি মই মাতি দিওঁ ৰ'ব। ভাত নোখোৱা? ভাত ঐ নালগে মোক ভাত খুৱাবা, মই এনে কৈছো দে বেলেগ একদিন আহি ভাত খাম। মই এতিয়া যাওঁ। যায় নেকি? যাওঁ দে, আৰু কি কৰবি। তই যাবি দিপৰীয়া আৰু এটা কাম কৰবি, ভাতকেইটা খাই যাবি আমাৰ তাকে। হা ভাত খাই যাবি, মই যাম দে। কি কৈ গেলাই? ভাত খাবা মাতি গ'লে মোক কিবা আৰু দেখোন ভাত খাই যাবা ক'লা। সেই মাথা এটা নষ্ট হৈ যাব। য'তো যামেই দে। শুনছিনে মোৰ ভাইটিটোৰো বিয়া আহিল, মোক একযোৰ কাপোৰ লাগিছিলে। আপুনি এই 3 বছৰে মোক একযোৰ কাপোৰো দিয়া নাই তো। বিয়া? হ'ব দে, দিম দে। বাটে দি বেপাৰী যদি আহে ভাল কাপোৰ দামী কিন্তু আহিলে মাতবা। হ'ব দিয়ক। খুৰা খুৰা কোনে এটা ভাৰি আছা নাহা কে? খুৰা ময়ে ৰ'ব। তই না? ফেন চেন দিয়া নাই ক'ত ফেন দে? মোৰ গৰম লাগছি দেখা নাই? লাইটৰ বিল উঠো, ফেন দিবা নালাগে। বাপৰে মানুহ দ আপনিও দেখছো। ক'ত বহা? এখন মোৰ খুইৰে ইয়াতে দিয়া বস্তু কাকো বহিবাই নেদাই বহিবাইছে বহে খাব নালাগে যে ইয়াতে বহ। কি মানুহে ভাত খাব পাতি এই ব্যৱহাৰ আৰু গৰমে লাগছি বোলে কিন্তু ফেনখনৰে নাই। এই মানুহ কি ভুৰ ভুৰে বকি আছে?
নাই দিয়ক পুৰা এই গৰম লাগছি ফেনখনটো দিবেই নেদে বিচনি এখনে দিয়ক বিচনি লাগে তোক মই কি এখন বিচনি মাৰি আছোঁ ভাগ এখনে লওঁ ঐ মহল এই তোৰ তাতে কিমান বাজিছে চাই দিয়ে ঘড়ী চড়ি নাই নেকি ঘৰত নহয় এটা আছিল 3 বছৰমান হ'ল বেটাৰী লগাবই পৰা নাই পইচা পাতিও নাই না কিমান দুটাই বাজিল দুটাই বাজিল দুটাই বাজিল বাপ্পা তই আচ্ছা মোক গামছাখন দিছোঁ বাপ্পা তই গামছাখন কথা কি লেতেৰা কৰি খেল দিয়ে তই নামান বচোন মই ভিতৰলৈ পটকৈ আহিছোঁ যাওঁ সোনকাল মোকো মাতিব ভিতৰ সোনকাল মাতিম মই আহিছোঁ দে নামান বাপৰে বাপ কি দেৰি হলাই দুটাতে সোমাই গেল ভিতৰত এতিয়া 3টা বাজি গেল এতিয়ালৈকে দেখাবৰে নাই ইয়াতে মোক বহি ধৰিছে এগিলাচ পানীও যাচা নাই কি মানুহে সঁচাকে থৈ ঐ তই জয় নে যাওঁ মানে ভাত খাব মাতাই নাই দেখোন ভিতৰলৈকে ভাত খাবা কোন ভাত খাবা মাতিছিলে আপুনি যে ঘৰত যে তুমি ভাত খাব মাতি লাগে মোক তোক ঘৰত ভাত খাই আহিবি আমাৰ তাকে কৈছোঁ সেই কি মানুহে ভাত খাব মাতি পেলাই এনেই ব্যৱহাৰ কৰে যাওঁ হ'ব দিয়ক ঐ কি চিকুৰে বুঢ়াই ভাত খাব মাতি পেলাই এতিয়া কৈছে মোক ভাত খাবাই মাতা নাই মই নাহুৱে খুজিছিলোঁ মই জানো এই বুঢ়াই এনে পাল্লাত ফেলব বুলি মোৰ তিৰিৰ কাৰণে আহিব লাগে আজি তাইক যাই ফালেই Run. কাপোৰ ল'ব কাপোৰ মেখেলা চাদৰ ভাল ভাল ধুনীয়া ধুনীয়া মেখেলা চাদৰ আছে ল'ব নেকি বাইদেউ কাপোৰ ল'ব কাপোৰ ধুনীয়া ধুনীয়া কাপোৰ আছে মেখেলা চাদৰ আছে ল'ব নেকি কাপোৰ এনছি আহক ঘৰত গেলি আহক হ'ব ৰং গেলে দেখোন সিদিনা শুনছি না কাপোৰ বেপাৰী এটা আহিছি মোক কাপোৰ কিনি নেদে আপুনি পুৱাজি দিম বুলি কৈছিল ইমান ফাষ্ট মই মাতিছোঁ চাগ আহিছোন ভাল কাপোৰ এনছি আহক কিনো কোৱা মাতি আনা যাওঁ বাইদেউ আমি ইয়াতে বহিছে আপুনি কাপোৰ চাওকচোন মই ভিতৰৰ পৰা আহো ভাত বহাই আছে ইয়াতে কাপোৰ আছে নেকি ধুনীয়া ধুনীয়া কাপোৰ আছে ভাল চাদৰ মেখেলা আছে চাব নেকি দাদা খুলি দিওঁ চাবতো লাগছিলে দে দেখোচোন দেখাও দাদা ভাল ভাল মেখেলা চাদৰ আছে দাদা এইটো ভাল কাপোৰ আছে চাই লওক না বহুত ভাল হ'ব চাই লওক কাপোৰটো ভালেই দে থচোন গেৰাণ্টি আছে দাদা চাই লওক না কাপোৰটো চাম ৰ কিন্তু মোক মানে কথাটো কি জানা না আমাৰ তিৰিটোৰ দাদা তিৰিটোৰ কিবা বিয়া এখন আছে কাপোৰটো মোক ভাড়াৰ কাৰণে লাগিছিল একদিনৰ কাৰণে আহি পেলাই 20 তাৰিখে লৈ যাব পাৰিবি নহয় দাদা মই মানে বিক্ৰী কৰিব আহিছিলোঁ আপোনাক ভাড়া দিবা নহয় কি বিক্ৰী আকে কথা বিক্ৰী কৰা যি ভাড়াত দিয়া আকে কথা একদিনৰ মোৰ যাত্ৰাই হোৱা নাই আপুনি যাত্ৰা কৰিব যাত্ৰাৰ মুখেৰে আপুনি এইবোৰ নকৰিব যাত্ৰাই হোৱা নাই তোৰ কি ক'ব দাদা আপুনি প্ৰথম কাষ্টমাৰ আমাৰ প্ৰথম কাষ্টমাৰ এলা তই কি কাপোৰ চাই লওক না দাদা ভাল কাপোৰ আছে একদিনৰ কাৰণে লাগিছিল নহ'ব দাদা এইটো কাপোৰ মই প্ৰথম কাষ্টমাৰ আপুনি কেনেকৈ দিম আপোনাক বাকীত নহ'ব নহয় আকৌ নহয় দে নাই দাদা নোৱাৰিম একাপ চাহ খাবি চাহ দাদা খায়ে আহিছোঁ মই কিন্তু মোৰ কি ভাল চাহ বনে দে একাপ চাহ খাবি চাহ খাই পেলাই 20 তাৰিখে মই 20 তাৰিখে নহয় তই এক কাম কৰিবি 21 তাৰিখে আহি পেলাই কাপোৰযোৰ লৈ যাবি দাদা নহ'ব কি মানুহ আপুনি তিৰিটোক এটা কাপোৰ দিব নোৱাৰে কাৰো ভাড়াত ল'ব নোৱাৰে কিন্তু মই বিক্ৰী কৰিব আনিছোঁ হ'ব দিয়ক যা 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 লাগে যা কি চিপৰা মানুহ কি যাত্ৰা দিব ক'ত সোমালো নিজেতো একজন নেদেয়ে দোকানত যাই কিনে পইচা খৰচ হ'ব বুলি আজি বেপাৰীটো আহিছিল তাকো খেদছি আপুনি গেলে একযোৰ কাপোৰো দি নাপলাক আপুনি মোক বোলো বিয়া আহিছে একযোৰ কাপোৰ লওক তাকো নিদিলাক আপুনি মোক সিদিনা দিছিলোঁ ধন কাপোৰ
3 বছৰ হয় না আৰু কাপোৰে লাগে না লাগব আপনি মোক নহ'লে মই আপোনাৰ লগত নাথাকো আৰু ইয়াক যায় আৰু ঘূৰিয়ে নাহো আৰু মাইথেৰ ঘৰতে থাকিম যা যা আজিয়ে যা মোৰ হাত ভাতো কমিব যা আজি তই গেলি ভালে হ'ব নাথাকো মই এখন ঘৰত যামেই গুচি যা 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 তই গেলি ভালে হ'ব যা আপা তই আকাশ ভাতৰ কি যি দাম আইঐ শুনলি তই কিবা কিবা লাগি যায় আপা তই তেলৰ দাম চাউলৰ দাম আইঐ পাপা তই আজি এটা কাম কৰিবই লাগিব গুড়াই দিয়ে খাব লাগিব ভাতৰ ক'ত খাম গুড়া খায়ে ভাল হ'ব যা যা